মৰ্নিং এতিয়া ওলাই আহিছোঁ ইয়াৰ স্কুলত কিবা মিটিং আছে মিটিঙলৈ যাওঁ পেৰেণ্টছ মিটিং আছে যিহেতু হাফ ইয়াৰলি এক্সামৰ কাৰণে মিটিং দিছে আৰু কিবা লাগে হেনো ডকুমেণ্টছ সেইখিনি দি থৈ আহোঁগৈ কালি বা ব্লাড টেষ্ট কৰিলে তথাপিও লাগে নিয়ম এটা ওলাই গৈয়ে থাকে ইতি এতিয়া ওলাই আহিছোঁ বৰকে বা মই যোৱা নহয় পেৰেণ্টছ মিটিঙলৈ এইবাৰ যাবই লাগিব যিহেতু হাফ ইয়াৰলি এক্সাম পালে সেইকাৰণে কেনেকৈ কি হ'ব সেইখিনি দেখাব সিহঁতি এতিয়া গৈ থাকোঁ স্কুললৈ বুলি সি পাই গ'লোহি দিছেনে ৰাস্তাটো কি ধুনীয়া ধুনীয়া এইবোৰ ফুল ফুলি আছে সেইখন 10 মিনিটত খোজকাঢ়ি আহি পাই গৈছোঁহি মানে স্পীডত আহিলে 10টা বজাৰ পৰা শুৰু হ'ব মানে মিটিং আজি ইয়াকো লগত লৈ আনিছোঁ ৰুমত ৰখাবলৈ মানুহ নাই সেইটো কাৰণে লগত লৈ আনিছোঁ আৰু লগতে মই টিচিখন লৈ যাম বুলি ভাবিছোঁ মানে ইয়াৰ পৰা স্কুল অসম যাম যে সেইটো কাৰণে সুধিম দুইটা কাম একেলগতে হ'ব গেট কেতিয়া বহালে আগতে গেট নাছিলে গেটখন খুলিলে এতিয়া যাম বহুতেই গৰম হৈছে ইমান ৰাতিপুৱা মিটিং থাকিলে বৰ দিগদাৰ টাইমটো চেঞ্জ কৰি দিয়া হ'লে চিন্তা নাছিলে 10টা বজাৰ পৰা আছে অলপ বাহিৰে মন্দিৰ আহিলোঁ যিহেতু মন্দিৰটো স্কুলখনৰ পাছফালে আছিল ভাল লাগিলে গুচি আহিলোঁ মানে চুনু ভগা সি আহিলে মই আহিলোঁ ৰাতিকৈ আহিম বুলি ভাবিছিলোঁ কিন্তু আকৌ এতিয়া সি গুচি আহিলে এইটো ভাল কথা এটা আছে ভালেই লাগিলে শুনি পিনি সেইটো মোৰ কাৰণে ভাল চুনু স্কুলখনত যিখন স্কুলত পঢ়ি আছে নহয় সেইখন স্কুলতে মই কাম এটা পাইছোঁ সেইখন দিছোঁ লগতে ইয়াতে যদি আহোঁ তেতিয়া ফৰ্মখন ফিল আপ কৰিবলৈ কৈছে তাৰ কাৰণে ভালেই হৈছে মানে কি ইয়াৰ অকণমান মানে এডমিশ্যনটো ফ্ৰী হ'ব বুলি কৈছে যিহেতু মই তাত যদি কামটো কৰোঁ নকয় তাত যদি কৰোঁ মই এডমিশ্যনটো অকণমান ফ্ৰী হ'ব তেতিয়া স্কুলৰ পৰা এতিয়া মন্দিৰলৈ গ'লোঁ স্কুললৈ গ'লোঁ এতিয়া ওলাই আহিছোঁ আহি পেলাই আকৌ বেলেগ এডোখৰ জেগালৈ যাব লাগিব যিহেতু কাগজখিনি অকণমান জেৰেক্স কৰিব লাগিব ডকুমেণ্টছখিনি জেৰেক্স কৰি আনিব লাগিব আজি মোৰ ভাল লাগিছে বহুতেই ভাল লাগিছে চবে কৈ থাকে নহয় মই মেখেলা চাদৰ নিপিন্ধো নেপান্ধো বুলি এনেকুৱাবোৰত মই পিন্ধি আহোঁ মানে মিটিং হ'লে কিবা হ'লে পিন্ধি আহোঁ ভাল লাগে আজি মোৰ মেখেলা চাদৰযোৰ দেখি চবেই ঘূৰি চাইছে আৰু ইমানেই ভাল লাগিছে চবেই সুধিছে আমাৰ কাপোৰযোৰ কেনেকৈ পিন্ধিছে কি কথা মোৰ সঁচাকৈ ভাল লাগিছে অসম যে মই বাহিৰৰ এখন দেশত আহি পিনি মোৰ কাপোৰযোৰ এনেকৈ দেখাব পাৰিছোঁ সঁচাকৈ বহুতেই ভাল লাগিছে চাই পিনি মানে চবেই এনেকৈ চাইছে স্কুলৰ টিচাৰখিনিও চাইছে তাৰপিছত য'ত মই মন্দিৰ গৈছোঁ মন্দিৰত মানুহখিনিও কৈছে কেনেকৈ পিন্ধিছ কি কথা সঁচাকৈ বহুতেই ভাল লাগিছে আৰু কিছুমানে কয় কিয় মেখেলা চাদৰ নিপিন্ধে লাজ কৰে নেকি আচলতে মই লাজ নকৰোঁ মই নিজৰ কাপোৰযোৰ লৈ সঁচাকৈ বহুতেই ভাল লাগে পিন্ধি গৌৰৱ কৰোঁ যে মই বাহিৰৰ দেশত আহি পিনি নিজৰ কাপোৰযোৰ এনেকৈ দেখাব পাৰিছোঁ চুনু চুলি কাটিলোঁ আজি আকৌ ইয়াত চুলি কাটি এতিয়া আমি ইণ্ডিয়ান কফি শ্বপত চাহ খাবলৈ আহিছোঁ যিহেতু ঘৰৰ পৰা সোনকালে ওলাই আহিলোঁ মানে চাহ খাই লওঁ অলপমান ফুটপাতে গৈ আছোঁ দুইটা চুলি কাটি দিলোঁ কেনেকুৱা লাগিলে একদম পুৰা ধুনীয়া হেৰি কৰিলে নে মালিচ কৰি দিছে ধুনীয়া পইচাটোতো ভালকৈ লৈছে না মালিচ কৰোঁতো ধুনীয়াকৈ মালিচ কৰি দিছে এতিয়া কফি শ্বপত চাহ খুৱাইছোঁ চুনুৱে মিছাল পা খাইছে এইয়া এইখনত সঁচাকৈ খাই ভাল লাগে ন সেইদিনানি আগৰখনতকৈ এইখন কেনেকুৱা টেষ্টি নে চুলি কাটিংটো কেনেকুৱা লাগিছে এয়া ভাগৰ আজি পূৰা আমি কাটন কৰাই দিছোঁ গৰম দিছেনে খানাটো চাহ পানী দিয়ে নে চাই অৰ্ডাৰ দিলোঁ চাহ এতিয়ালৈকে দিয়ে নে সিহঁতে সন্ধিয়াখিনি আমাৰ মানুহ খুব হয় এখনত তেতিয়া মানুহ ইমান নহয় ঠিক লাগে কেনেকুৱা খাবলৈ মাখিজনী আমনি কৰি আছে চুনু আৰু কিবা বগা এটা লাগি আছে এনেই চুলি
বুলি হৈ অৱস্থা নাই তাতে আৰু কিবা কিবি লাগি অৱস্থা নাই বৰাপা খাইছে মিছল বৰাপা হয় এইফালে খাইছে কলকবি খাব লাগে তাক এইয়া মই খাইছোঁ চাহ যিহেতু এই দোকানখনৰ চাহ একাপ খাই বহুতেই ভাল লাগে একদম ঘৰত খোৱাৰ গতে লাগে এয়া চুনুৱে খাইছে কলকবি এইখিনি আগতে খাই লওঁ তাৰপৰা এয়া ফিনিছ আমাৰ চুনুৱে ঘৰলৈ আহি কি কৰিলে যে এই দেখিছেনে বা এই গোল্লাটোত মই পইচা থৈছিলোঁ সি কি কৰিলে মানে বাটত মানুহ এজনক মই সুধিলোঁ মোৰ ওচৰত কইনছ আছে লাগিব নেকি সি আহি গোটেই গোল্লাটো এনেকৈ ব্লেডেদি এয়া ব্লেড নে কেঁচিয়েদি কাটি পইচাখিনি উলিয়াই শেষ কৰিলে ইমানখিনি পইচা আছিলে আৰু এইফালে থৈ দিছে আৰু এই টোটেল পইচাখিনি কিমান পাইছে এইবোৰ গোটেই কাপোৰ পেলাই থৈ দিছে সি পকাত আহি মানে কাপোৰ চেঞ্জ কৰিছে আৰু এইবোৰ কৰিছে কি কৰিছে কিমান পালা পইচা 2 rupees 2 rupees নাই 2 টকীয়া 97 হা আৰু 10 rupees আৰু 1 rupees 5 rupees বু ইয়াত নোট আছিলে নি নোট নাই এই দেখিছেনে কেনেকৈ কৰিছে ইয়াৰ অংক কৰা সেইবোৰ দেখিছেনে ইয়াৰ পদ্ধতিবোৰ এয়া ৰ'বা এয়া ৰুল পাৰি লৈছে অংক কৰে মানে সি তেনেকৈ অংক কৰে স্কুলত সিহঁতৰ তেনেকৈ শিকায় আৰু কাইলৈ পৰহিলৈ পৰা মই স্কুললৈ যাম নহয় তোৰ লগত কেনেকুৱা লাগিব মই পিটন দিম নহয় মই পঢ়াম আৰু আহিলোঁ আহিয়ে সি সেইবোৰ কামত লাগি গৈছেগৈ এতিয়া ভাবিছোঁ মধুৰি আৰু কিবা কিবি ফল মূল দিম যিহেতু যাওঁতে মই সোনকালে গ'লোঁ গাখীৰখিনি গৰম কৰা নহ'ল গাখীৰখিনি গৰম কৰি মেলি লওঁ তাক দিওঁ খাবলৈ আৰু ভাল খবৰটোতো মই ক'লোৱেই ভাল লাগিছে শুনি বহুতেই ভাল লাগিছে কিন্তু মই বেড লাক মানুহজনে কৈছে কি কৰিব নালাগে স্কুলত আৰু যি কৈ আছে তাতে কৰি থাকা আৰু যিহেতু মই আৰু এমাহ 2 মাহৰ পিছত ঘৰত যামেই ঘৰ বনাই আছে অলৰেডি আমাক যাবলৈ সেইটো মোৰ ভাল খবৰ আজি যিহেতু দুটা একেলগতে ভাল খবৰ পাইছোঁ তেওঁ মোক কোৱা নাছিলে যে মই ঘৰ বনাবলৈ লৈছোঁ বুলি মোক কৈছে তোমাৰ কাৰণে কিবা এটা থৈ দিছোঁ বুলি কৈছে কি থৈ দিছে মই নাজানো কিন্তু তাৰপিছত তেওঁ মোক আজি ভিডিঅ' কল কৰি দেখাইছে যে মই ঘৰ বনাবলৈ লৈছোঁ মানে মই বোলো ঠিক আছে বনাইছা মই ধেমালি কৈছে বুলি ভাবিছিলোঁ কিন্তু সঁচাকৈ ভিডিঅ' কল কৰি দেখাইছে মানুহবোৰ আহিছে তাৰপিছত কৈছে কি ঘৰ বনাবলৈ লৈছোঁ বুলি কৈছে মোৰ ভাল লাগে সপোন মোৰ ভাল লাগে মই কাহিনীৰ পৰা তেওঁক কৈ আছিলোঁ যে আমি ঘৰ বনাম এক্সট্ৰাকৈ মানে কি আৰু কিমাননো সদায় একেলগতে থাকিম আৰু কেতিয়াবাতো নিজৰ পৰিয়াল হ'বই চবেই নিজৰ বিয়া পাতিলে এতিয়া চবেই নিজৰ কামতে ব্যস্ত থাকে বা নিজৰ সংসাৰ হ'ব সেইটো কাৰণে ভাবিলোঁ মই আমাৰো ঘৰ বনাব লাগিব ভাবি আছিলোঁ যে ইমান জল্দি যে কামখিনি হ'ব বুলি গম পোৱা নাছিলোঁ ভাল লাগিছে শুনি বহুতেই ভাল লাগিছে আৰু মই এইটো স্কুলত পাই গ'লোঁ কামটো কিন্তু এতিয়া কৰিব নিদিয়ে ঘৰৰ পৰা ফোন কৰিছে নালাগে কৰিব মায়ে বা কোৱা নাই মায়ে কৈছে কৰ কিন্তু আৰু মানুহজনে কৈছে নালাগে আৰু এমাহ 2 মাহৰ পিছত তুমি ইয়াতে আহিবা ইয়াতে কিবা কৰিবা বুলি কৈছে আৰু দেওটো ফুটিব লাগিব সিও নিগেটিভে ক'ব আৰু চবেইটো সেইটোৱে মোৰ ভাল লাগিছিলে চাগে বহুতেই ভাল লাগিছিলে আৰু মই আগতে ইণ্টাৰভিউটো দি থৈ দিছিলোঁ সিহঁতৰ স্কুলত আগতে পঢ়ালে ভাল আছিলে কিন্তু যেতিয়া মই দিছিলোঁ তেতিয়া খালী নাছিলে এতিয়া খালী আছে কাৰণে কাইলৈ মোক মাতিছেই ডকুমেণ্টছখিনি লাগে মোৰ আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক আৰু কিবা কিবি লাগে সেইখিনি মই আজি জেৰক্স কৰি আনি থৈ দিছোঁ কিন্তু বেড লাক কৰিব নোৱাৰোঁ মই বহুতেই বেয়া লাগিছে এতিয়া কি কৰিম ভাল লাগিছিলে মোৰ মানে নিজে কিবা এটা কৰা ইচ্ছা এটা আছিলে কিন্তু কি কৰিবা এতিয়া মই পনীৰ আনিছোঁ পনীৰ বনাম বুলি ভাবিছোঁ আৰু আগতে চাহ অলপমান খাই লওঁ অৱশ্যে আমি বাৰু চাহ খাই আহিছোঁ তথাপিও বেলেগে হাজাৰে বনালেও চাহ মই নিজে বনোৱা চাহকণ খাইহে ভাল লাগে গাখীৰখিনি কম কৰি মেলি লওঁ আৰু চুনু ক্লাছ আছে আজিৰ দিনটো তেনেকৈয়ে গৈছেগৈ এয়া পনীৰ মটৰ মছলা বনালোঁ বহুত লৰালৰিকৈ বনাবলগীয়া হ'ল যিহেতু কেনেকৈ বনালোঁ কি কথা দেখাবলৈ নহ'ল অকণমান মানে মোবাইলটো চাৰ্জ নাছিলে কাৰণে দেখাবলৈ নহ'ল
ঠিক আছে, আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। কাতি বিহু ভিডিঅ' বনাই থৈছোঁ, কিন্তু এডিট কৰা হোৱা নাই, টাইম পোৱা নাই কাৰণে মই এডিট কৰা নাই। মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে আপোনালোকে ক'বচোন, ধুনীয়া চাই কমেণ্ট এটা কৰিব, ভিডিঅ'বোৰ কেনেকুৱা লাগে আৰু ক'ৰ পৰা চাই আছে গম পাম, তেতিয়াহে গম পাম ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে, কি কথা, নহ'লেনো নক'লে কেনেকৈ গম পাম। আৰু নিগেটিভ কমেণ্ট বহুতে আহে, নিগেটিভৰ মাজতো কিছুমান পজিটিভ কমেণ্ট ভাল লাগে, সেইটো কাৰণে কৈছোঁ মৰম লগা এটা কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে কমেণ্টবোৰ মোৰ ভিডিঅ'বোৰ চাই, আৰু ক'ৰ পৰা চাইছে ঠিক ক'বচোন।